গুড মৰ্ণিং সকলোকে। আমাৰ দুটামান দন্দুৰা আছে ন, দুটা দন্দুৰা ঘৰত। হাই দুটা দন্দুৰা কাজিয়া কৰিবলৈ গৈছে সিহঁতে। এই জুম কৰি দেখাইছোঁ, এইটো কিমান জুম হৈছে নাজানো আৰু দেই। মানে বাওঁফালে যিটো আছে ন সেইটো মগু, এই চবতছে দন্দুৰা হয়। এইফালে এজনী আছে বুলি, তাই দন্দুৰী, খালি মানে মগুৰ সাহসতে তাই গৈছে, তাই অকলে মানুহ নাযায়। ক'ত কুকুৰ আছে জানো আৰু, মানে দূৰত দূৰত আছে কিন্তু দেখা নাই। এইফালে ক'ত দুটামান আছে, এইয়া লাগি আছে দুইটাই। এইকেইটা দেখিলোঁ। কাজিয়া কৰিবৰ কাৰণে মাক পুতেক দুইটা গৈছে, ফাইল হিচাপে গৈছে একেবাৰে। তাৰপিছত এই ছাইডতে আমাৰ গৰুকেইটা আছে, এইকেইটা। অহাৰ মতলব নাই সিহঁতৰ এতিয়া। আহি যাও। আহিছে বুলি মানে কি হয়, বেছি দেৰি বাহিৰত নাথাকে, তাই গুচি আহিব। মগু নাহিব, কিন্তু সি দিনটো নাহিব আছে এনেকৈ কাজিয়া কৰিব পালে। আৰু ই মানে যদি ক'ৰবাত মানে কাজিয়া কৰি ধৰ মানে নোৱাৰিলে, মানে হাৰিলে নহয়, সি পটককৈ নাহে। আহিলেও মানে কি হয়, নেক্সট টাইমত সি আকৌ সিটো কুকুৰক মানে ভালকৈ দি থৈ আহিব দুদিনমান পিছত। এইটো কাৰণে ঘৰত সি খুব খাই লয়, পূৰা খাব, ভাত চাত যি আছে ন পূৰা খাব। অলপ মানে শক্তি গোটাই লয়, তো কাজিয়া কৰিবলৈ যায়। ইও কমটি বস্তু নহয়। শক্তি গোটাই লৈ মেলি একদম কাজিয়া কৰিবলৈ যাব। ঐ আহিছ। এই দুটা মোকো অহা মতলবত নাই। সোনকালে। এইকেইটাই হৈছে আমাৰ বদমাছকেইটা, কাজিয়া কৰিবলৈ লগ লাগি গৈছে দুটা। আৰু বুলি মানে অকণমান দেখিবলৈ তাতকৈ সৰু, কিন্তু জোৰ বহুত আছে। এই কুকুৰক মানে কি হয়, বুলিয়ে ডিঙিত কামুৰি দলি মাৰি দিব পৰা নিচিনা জোৰ আছে। এটা কুকুৰত দলি মাৰিছিলে তেনেকৈ, ডিঙিত মানে জোৰ চাই দৌৰ মাৰি গ'ল, ডিঙিত কামুৰিলে, এনেকৈ এচাৰ মাৰি দিলে, কুকুৰটো গৈ সেইফালে পৰিছেগৈ, মানে দূৰত পৰিছেগৈ। মাংস খাই খাই মানে সিহঁতি পূৰা তাগৰা হৈ আছে। সোনকালে। হ'ব, ইমান চাব নালাগে এইফালে। এইটো ক'ত গ'ল? সেইটো খাই লহি ডাল জোকাইছে সি। তাই পাই গ'লহি। মগু ক'ত? হ'ব। সি একো অহাই নাই, বৈ।